কলৈ গ'ল IIT বাবা কি হ'ল IIT বাবাৰ ভৱিষ্যতবাণী IIT বাবাৰ ভৱিষ্যতবাণীক ধূলিত ছাট ৰোহিত বাহিনীৰ IIT বাবাক বিচাৰি দেশজুৰি চলিছে এতিয়া হাহাকাৰ हाँ इस बार इंडिया नहीं जीतेगी हाँ इस बार इंडिया नहीं जीतेगी हाँ इस बार इंडिया नहीं जीतेगी ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হ'ব দেওবাৰৰ দিনটো চেম্পিয়নছ ট্ৰফিৰ ভাৰত পাকিস্তানৰ ৰোমাঞ্চক তথা শ্বাসৰুদ্ধকৰ মেচখনত অৱশেষত বিজয়ৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে তাৰ পাছতে সমগ্ৰ দেশজুৰি এক পাৰ ভঙা উছাহ বিৰাটৰ শতকে পাকিস্তানৰ বিৰুদ্ধে দলক বিজয়ৰ সোৱাদ প্ৰদান কৰে কিন্তু এই সমূহৰ ওপৰঞ্চিও এতিয়া সকলোৰে মনত উত্থাপিত হৈছে এটা বিশেষ প্ৰশ্ন কি হ'ল IIT বাবাৰ ভৱিষ্যতবাণী ক্ৰিকেট অনুৰাগীৰ পৰা আৰম্ভ কৰি একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এতিয়া উত্তৰ বিচাৰিছে মহান IIT বাবাৰ পৰা কিছুদিন পূৰ্বে IIT বাবাই সামাজিক মাধ্যমত এটা সাক্ষাৎকাৰত ভাৰত পাকিস্তানৰ মেচ সন্দৰ্ভত সোধা হৈছিল তেওঁক এক বিশেষ প্ৰশ্ন যাৰ উত্তৰত তেওঁ কৈছিল যে এবাৰ ভাৰত পৰাজয় হ'ব আৰু পাকিস্তান বিজয় সাব্যস্ত কৰিব আৰু তেওঁৰ এই ভৱিষ্যতবাণীৰ পাছতে তিঙি তোলা হৈ উঠিছিল একাংশ ক্ৰিকেট অনুৰাগী কিন্তু IIT বাবাৰ এই ভৱিষ্যতবাণী ধূলিৰ লগত মিলাই অৱশেষত দুবাৰ ষ্টেডিয়ামত নিজৰ বিজয় ধ্বজা উৰাবলৈ সক্ষম হয় টিম ইণ্ডিয়াই এতিয়া জয়ৰ পাছতে IIT বাবাৰ দেশজুৰি উঠিছে ধিক্কাৰধ্বনি পিছে ভৱিষ্যতবাণী নিমিলা সন্দৰ্ভত কি ক'ব IIT বাবাই তাৰ উত্তৰলৈহে এতিয়া অপেক্ষা কৰি আছে দেশৰ 140 কোটি জনগণই